হেল্ল' বন্ধুসকল, আবি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কালি মই ঘৰৰ পৰা আহিলোঁ, বিহু বন্ধত ঘৰলৈ গৈছিলোঁ যিহেতু। আৰু এইবাৰ মানে কি হ'ল, বিহুৰ বন্ধত যিদিনাখন ঘৰলৈ গ'লোঁ তাৰ পিছদিনাখনৰ পৰা মানে ইটো সিটোকৈ ইমানেই কাম ওলালে মানে আনকালে মই দুৰ্গা পূজা হওক, মানে দিৱালী হওক, বিহু হওক বা ফাকুৱাই হওক, মই যিমানখিনি মানুহক মানে উইচ কৰোঁ। মোৰ মানে বহুত কিছুমান এনেকুৱা মানুহ থাকে ন সকলোৰে জীৱনত, যাক আমি বহুত মানে মৰম কৰোঁ, যাক আমি বহুত শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, সন্মান কৰোঁ বা মৰম কৰোঁ। এনেকুৱা বহুত মানুহ থাকি গ'ল, মই যাক মানে বিহুৰ শুভেচ্ছাই জনাবলৈ নাপালোঁ। মানে এনেকুৱা এতিয়া মই মোৰ এতিয়া এনেকুৱা লাগিছে মানে এওঁলোকে আগতেতো মই চব মানে কিবা ফেষ্টিভেল হ'লে, কিবা উৎসৱ পাৰ্বণ হ'লে মই উইচ কৰোঁ, এইবাৰ চাগে উইচ নকৰাৰ কাৰণে কিবা ভাবিছে নেকি, এনেকুৱা লাগি আছে। কিন্তু আকৌ ভাবিছোঁ ইমান সৰু কথাটো কোনেও চাগে মাইণ্ড কৰিও নাথাকে। গতিকে মই ভিডিঅ'টোৰ যোগেৰে আজি মই তেওঁলোকে যদি মানে চাই মোৰ ভিডিঅ'টো, মই তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ, ক্ষমাপ্ৰাৰ্থী হয়। আৰু আপোনালোক সকলোলৈকে শেহতীয়াকৈ হ'লেও মানে ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো মানে আজি মই সৰুকৈয়ে বনাম। আচলতে মই যিহেতু মেইন কথাটো মই ক'লোৱে আপোনালোকক যে মই এবাৰ বহুখিনি মানুহক উইচ কৰিব নাপালোঁ, সেইকাৰণে মোৰ বেয়া লাগি আছে। আৰু এয়া হৈছে মই নামচাইত য'ত মানে থাকোঁ, এতিয়া মই ৰুম সলনি কৰিলোঁ। আগৰ ভিডিঅ'ত মই কোনো ভিডিঅ'ত চাগে কোৱা নাই, এতিয়া মই ৰুম সলনি কৰিলোঁ। আৰু মই য'ত ৰুম সলনি কৰিলোঁ তাৰ চাৰিওফালে মানে খামটি মানুহ আছে, এনেকৈ তেওঁলোকৰ ঘৰবিলাক চাংঘৰ থাকে। আৰু মই য'ত থাকোঁ এওঁলোক মানে গালো মানুহ হয়। গালো হৈছে অৰুণাচলৰ এটা ট্ৰাইবেল কমিউনিটি। আৰু আজি ভিডিঅ'টো ইমান বেছি ডাঙৰ নকৰোঁ, আৰু মানে আজিৰ পৰা মোৰ ছেশ্যনেল এক্সাম আৰম্ভ হৈছে। গতিকে ছেশ্যনেলৰ কাৰণে পঢ়িবও লাগে। আৰু মনটোতে ভাবিও আছোঁ মই মানুহখিনিক, মোৰ মৰমৰ মানুহসকলক বিহুৰ কাৰণে শুভেচ্ছা নজনালোঁ, সেইকাৰণেহে ভিডিঅ'টো আচলতে বনাইছোঁ। বন্ধুসকল, মোৰ ৰুমমেট গৈছে এতিয়া গা ধুবলৈ। গতিকে তাই আহিব আৰু তাই তাৰপিছত ভাত বাঢ়ি দিব, ভাত খাই লৈ শুই থাকিম। আৰু কাইলৈ মোৰ যিহেতু পৰীক্ষা আছে, কাইলৈ পৰীক্ষাৰ কাৰণেও সাজু হ'ব লাগিব। ছেশ্যনেল এক্সাম হ'লেও মানে এইটো আপোনাৰ ইণ্টাৰনেল এছেছমেণ্টতো যোগ হ'ব ন মাৰ্কছটো। গতিকে অকণমান ভালকৈ পঢ়িবলগীয়া হয়ে। আৰু কালি আণ্টিহঁতৰ মানে এতিয়া ফেষ্টিভেল কিবা এটা আছিলে, মই ইমান ভালকৈ নামটো নাজানো, সেইকাৰণে মোৰ ভুল উচ্চাৰণ কৰিবলৈ মন যোৱা নাই। তো সেই ফেষ্টিভেলটোৰ কাৰণে কালি তেওঁলোকে মানে গালো ট্ৰাইবৰ যিটো মানে থলুৱা খাদ্য হয়, সেইটো আমাক খাবলৈ দিছিলে। আৰু মই শেষত ফটোকেইখন মানে ভিডিঅ'টোৰ লগত সংলগ্ন কৰি দিম, আপোনালোকে চাই জনাবচোন আগতে তেনেকুৱা খাদ্য কিবা খাই পাইছে নেকি। মানে মই আজিলৈকে তেনেকুৱা খাদ্য খাই পোৱা নাছিলোঁ, কালি মই ফাৰ্ষ্ট টাইম টেষ্ট কৰিছোঁ। মানে মোৰ ভাল লাগিলে, তেওঁলোকে তেওঁলোকৰ পৰম্পৰাটোক ধৰি ৰাখিছে। আৰু বিহুত মানে মই পৰহিলৈকে ঘৰত থাকিলোঁ, তাৰপিছত গুচি আহিলোঁ। আৰু ভাবিছিলোঁ দুদিনমান মই কটাই আহিম বুলি ঘৰতে, কিন্তু যিহেতু ছেশ্যনেল এক্সামিনেশ্যনৰ টাইম টেবুলখন আমাক দিয়ে দিলে, গতিকে এইবাৰ মানে গুচি আহিবলগীয়া হ'ল সোনকালে। আৰু এইবাৰ বিহুত মানে মাৰ যিহেতু হাতখন বেঙেনা কাটি মানে পূৰা চিলাই পৰি আছে, মানে মানুহে হাঁহিব যে বেঙেনা কাটোতে মানুহৰ হাতত চিলাই পৰেনে বুলি ক'লে, কিন্তু মাৰ সঁচাকৈ মানে 5টামান চিলাই পৰিছে এই আঙুলিটোতে, তৰ্জনী আঙুলিটোতে। গতিকে মই মানে এইবাৰ বিহুত ইমানখিনি কাম কৰিবলগীয়া হ'ল। আৰু লুনাবাও আছিলেগৈ আমাৰ ঘৰত, আৰু দেখিছিলে আপোনালোকৰ আগৰ ভিডিঅ'ত বাক মই দেখুৱাইছিলোঁৱেই, বিহুৰ সময়ৰ ভিডিঅ'ত তাই আছিলেগৈ। বায়ে আমাৰ ঘৰত মানে বহুত কাম কৰি সহায় কৰি দিলে এইবাৰ বিহুত, মানে মোক সহায় কৰি দিলে, মোৰ মাক সহায় কৰি দিলে। আৰু এইবাৰ বিহুৰ কাৰণে মানে বহুত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণেই তেনেকৈ বিশেষ একো ভিডিঅ' বনোৱা নহ'ল। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত মানে পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।